Good morning to all, dear students. Today we discuss the assamese meaning of these two parts. Now listen carefully. The first part is given by Nita. Nita mentioned about her hobbies. I love to sing. Here I refers to Nita. অর্থাৎ ইয়াত I কোন I মানে হৈছে Nita অর্থাৎ নিতাই কৈ আছে নিতাই কৈছে I love to sing মই গাই ভাল পাওঁ Singing is my hobby গোৱাটো মোৰ hobby I love singing বৰগীত মই বৰগীত গাই ভাল পাওঁ I also love listening to classical music মই শাস্ত্ৰীয় classical মানে হৈছে শাস্ত্ৰীয় সংগীত শুনিও ভাল পাওঁ ইয়াত also টোৱে ও বুজাইছে অৰ্থাৎ শুনিও ভাল পাওঁ Every morning প্ৰত্যেক ৰাতিপুৱাই মই practice singing মই গোৱাৰ অভ্যাস কৰোঁ I like to take out my harmonium মই মোৰ হাৰমনিয়ামখন উলিয়াই ভাল পাওঁ and আৰু play tunes on it সেই হাৰমনিয়ামখনত ইয়াত ইটটোৱে হাৰমনিয়ামখনক বুজাইছে আৰু ইয়াত প্লে মানে খেলা কিন্তু আমাৰ ইয়াত হ'ব বজোৱা আমি প্লে টিউনছ অন ইট হাৰমনিয়ামখন বজাই ভাল পাওঁ এইটোৱে মানে বজোৱাটোৱে gives me great joy মোক অধিক আনন্দ দিয়ে Dear students, তোমালোকে এই প্ৰেগ্ৰাফটোত নিতাৰ বিষয়ে অৰ্থাৎ নিতাৰ হবিৰ বিষয়ে আমি আলোচনা কৰিলো Let us see about Irfan's hobby. এতিয়া আমি ইৰফানৰ হবিৰ বিষয়ে আলোচনা কৰিম ইয়াত ইৰফানে কি বুলি কৈছে I like to paint মই ৰং কৰি ভাল পাওঁ পেইন্টিং ইজ মাই হবি পেইন্ট কৰাটো মানে ৰং কৰাটো মোৰ হবি আই ইউজ ৱাটাৰ কালাৰ্ছ মই ৱাটাৰ কালাৰ ইউজ কৰোঁ ব্যৱহাৰ কৰোঁ ইন মাই পেইন্টিংছ মোৰ পেইন্টিঙত মই ৱাটাৰ কালাৰ ইউজ কৰোঁ ৱাটাৰ কালাৰ মিন্স তোমালোকে ইয়াত কালাৰ পানীৰ লগত সংমিশ্ৰণ কৰি যেটো কালাৰ হয় তাক আমি ৱাটাৰ কালাৰ বুলি কৈছে I always মই সদায় carry my art materials carry মানে কঢ়িয়াই লৈ ফুৰো মোৰ art materials এই আৰ্টৰ সৰঞ্জামখিনি with me মোৰ সৈতে বা মোৰ লগত কঢ়িয়াই ফুৰো while visiting different places while মানে যেতিয়া visiting different places বেলেগ ঠাই মই ভ্ৰমণ কৰোঁ বা ঘূৰি ফুৰো মোৰ লগত কি থাকে সেই আৰ্টৰ মেটেৰিয়েলছ বিলাক থাকে সৰঞ্জাম বিলাক থাকে I like to sit and paint landscapes মই বহি আৰু দৃশ্যাংশ বা দৃশ্যবিলাক পেইণ্ট কৰি ভাল পাওঁ When I am lonely যেতিয়া মই অকলশৰীয়া অনুভৱ কৰোঁ and bored আৰু আমনি লাগে I take out my paint box মোৰ সেই পেইণ্ট ৰং কৰা বাকচটো মই উলিয়াই লওঁ and brush আৰু তাক সফা কৰোঁ and keep myself busy আৰু মই নিজকে ব্যস্ত ৰাখোঁ I keep my paintings carefully মোৰ যিখিনি পেইণ্টিং আছে বা চিত্ৰ আছে সেইখিনি কিপ মানে ৰাখো কেয়াৰফুলি সাৱধানেৰে
ৰাখো I have participated in different art competitions মই বিভিন্ন আৰ্টৰ কম্পিটিশন বিলাকত প্ৰতিযোগিতা বিলাকত participated অংশগ্ৰহণ কৰো and won prizes আৰু প্ৰাইজো জিকো বা পুৰস্কাৰ লাভ কৰো Now I give you two questions listen and write these two questions in your copy and after answered it you send your answer in this group you write the first question is প্ৰথমটো প্ৰশ্ন হৈছে When Irfan was bored, what did he do? When Irfan was bored, what did he do? This is our first question. It is our prathomto prashno. Then, tarpasot you write the second questions. তোমালোকে দ্বিতীয় প্ৰশ্নটো লিখি লোৱা When did Nita practice singing? আকৌ এবাৰ শুনি লোৱা প্ৰশ্নটো When did Nita practice singing? I also provide some charts about words and meanings of these two paragraphs. You write all the words and their meanings in your copy. মই তোমালোকক এই দুটা প্যাৰাগ্ৰাফৰ শব্দ অৰ্থৰ দুখন চাৰ্ট দিছো তোমালোকে ইয়াৰ শব্দ অৰ্থখিনি বহিত লিখি লবা Thanks to all.